গাইজ মই বৰ্তমান উপস্থিত আছোঁ অসমৰ দ্বিতীয়খন শক্তিপীঠত। গাইজ আপোনালোকে ঠিকেই শুনিছে, মই বৰ্তমান উপস্থিত আছোঁ অসমৰ দ্বিতীয়খন শক্তিপীঠত। আৰু এই শক্তিপীঠখন ক'ত আছে আজি মই জনাম ইয়াৰ বিষয়ে আপোনালোকক। ফুল বেলেগ ফুল নাই নেকি? কিমান এটা প্লেট? কিমানকৈ প্লেট? চাকি তিনিটা দিয়ক। কিমানকৈ চাকি? হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল maa urga tara। আজি মই বৰ্তমান উপস্থিত আছোঁ অসমৰ দ্বিতীয়খন শক্তিপীঠ কামাখ্যা মন্দিৰৰ পিছতে আহে এই শক্তিপীঠখন। আৰু এই শক্তিপীঠখন কি হয় মই আপোনালোকক আজি জনাম। বহুতে হয়তো জানে এই মন্দিৰটো কি হয়। মই বৰ্তমান উপস্থিত আছোঁ উগ্ৰতাৰা মন্দিৰত। বহুতে জানে এই মন্দিৰটো উগ্ৰতাৰা মন্দিৰ বুলি, কিন্তু কেনেকৈ ইয়াৰ উৎপত্তি সেই বিষয়ে বহুতে নাজানে। আৰু এই মন্দিৰটো হ'ল মা কামাখ্যাৰ আন এটা পাৰ্ট। কামাখ্যা মন্দিৰৰ পিছতে এইটো এটা মা সতীৰ পাৰ্ট হয়। আৰু সেই মা সতীৰ নাভি অংশ পৰিছিলে, তো তাৰ পৰাই এই মন্দিৰটো উৎপত্তি হয়। বশিষ্ঠ মুনিয়ে প্ৰথম কামাখ্যা দৰ্শন হ'ব গৈছিল। কামাখ্যা দৰ্শন হ'বৰ যোৱাত কামাখ্যাই তেওঁক দৰ্শন নিদিয়াত কামাখ্যাই ক'লে যে তই মোৰ ইয়াতে থাকিব নোৱাৰা। তেতিয়া তেওঁ তাৰ পৰা ঘূৰি ঘূৰি আহি আমাৰ এই উগ্ৰতাৰাত জংঘল আছিল আগত। এই জংঘলৰ মাজত এটা কুণ্ড আছিল, মাটিৰে খান্দা, এই নাদৰ দৰে। সেই কুণ্ডত তেওঁ বহুত বছৰ তপস্যা কৰিছিল। তপস্যা কৰাৰ পিছত তেওঁ কোনো ফল আহৰি পোৱা নাই, একো ফলেই পোৱা নাই। তেতিয়া তেওঁ অভিশাপ দিছিল, ইয়াত বাৰু শুনি আছ। তেতিয়া উগ্ৰতাৰাই দেখা দিছিল তেওঁক, তই মোক কিয় অভিশাপ দিলি? যে মই এইকাৰণেই অভিশাপ দিলোঁ যে মই আজি ইমান বছৰ ইয়াত তপস্যা কৰি আছোঁ, মোক কোনো সাহৰি দিয়া নাই। ঠিক আছে, তই বাৰু তপস্যা কৰিলে কথা নাই, কিন্তু তই মোৰ ইয়াত থাকিব নোৱাৰ। তই মোক যি হিচাপে বিচাৰিছ মই ইয়াত সেই হিচাপে নাই, মই ইয়াত নাভিৰ ওপৰতহে আছোঁ। গতিকে তই ইয়াৰ পৰা 7 মাইল দূৰত এখন পাহাৰ আছে বশিষ্ঠ, তই তাত যা। ইয়াতে এনেকুৱা পাৰ চৰাইবোৰ আছে। ইয়াতে আপোনালোকে আহিলে ইয়াতে সিহঁতক খোৱা বস্তু দিব পাৰে। বহুতে আহে, সিহঁতে মানুহবোৰ দেখিলেই চিনি পায় কোনে খোৱা বস্তু দিয়ে। মানুহকেইজন আহিলে ওচৰ চাপি আহে। এইজন মানুহ চাওকচোন, তেওঁ অহাৰ লগে লগে পাৰ চৰাইবোৰ কেনেকুৱা আগুৱাই দিছে। মই বৰ্তমান এই মন্দিৰৰ ফ্ৰণ্টত বহি আছোঁ, চকী পাৰা আছে। আৰু মই একচুৱেলি এই ভিডিঅ'টো বনোৱাৰ কাৰণটো হ'ল এই মন্দিৰটোৰ লগত মোৰ একচুৱেলি বহুত পুৰণা ৰিষ্টা এটা আছে। মানে এই মন্দিৰটোত মই ফাৰ্ষ্ট টাইম আহিছিলোঁ মোৰ অফিচৰ ফালৰ পৰা এখন মোক ডকুমেণ্টৰী কৰিবৰ কাৰণে পঠাইছিলে। মই আগতে যেতিয়া জব কৰি আছিলোঁ, আৰু সেই ডকুমেণ্টৰীখন কৰিব আহি এই মন্দিৰটোৰ লগত এনেকুৱা এটা কানেকশ্যন বনি গ'ল, মই নিজেই গম নাপালোঁ। আৰু এতিয়াও মই বছৰত 2-3বাৰ এই মন্দিৰটোত অহা যায়। মানে আৰু কেতিয়াবা নাহিলেও মানে মনটোৱে কৈ থাকে নাই এইটো যাব লাগিছিল, কিয় যোৱা নাই, তো অহা যায়। আজিও অহাৰ কাৰণটো এনেকুৱা হ'ল, বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, বাট মনটো কৈ আছিলোঁ, তো আজি আহি গ'লোঁ। মাক পূজা কৰা হৈ গ'ল আৰু প্ৰসাদ হোৱা নাই। দুপৰীয়া মানে ইয়াতে বহুত টাইম ভাত খুৱায়। প্ৰসাদ মানে ইয়াতে মাক ভগৱতীক ভোগ বঢ়াই ভাত খুৱায়। কিন্তু সেইটো 11-12 মানত হ'ব। মই ইয়াৰ পিছত অফিচো যাব লাগিব। মই আগতে
বহুত সময়ত আহি ইয়াতে মই প্ৰসাদ খাই যাওঁ দুপৰীয়া অফিচ কৰাৰ সময়ত মই অফিচটো ওচৰতে আছিলে তো ইয়াতে মই প্ৰসাদ ভোগ খাই যাওঁ এই মন্দিৰটোৰ বিষয়ে মই কিছু কথা মানে ক'বলৈ এই ভিডিঅ'টো বনাইছিলোঁ কামাখ্যা মন্দিৰৰ কথা সকলোৱে জানে কামাখ্যা মন্দিৰ কেনেকুৱা শক্তিশালী আমাৰ অসমত কিন্তু এই উগ্ৰতাৰা মন্দিৰটো যে কামাখ্যা মন্দিৰৰ এটা পাৰ্ট বহুতেই নাজানে মা ভগৱতীৰ নাভি অংশ ইয়াতে পৰিছিলে যেতিয়া ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে কাটিছিলে কাটাৰ পিছত এটা নাভি অংশ পৰিছিলে আৰু এই পৰাৰ পিছতে ইয়াতে এটা শক্তিপীঠৰ উৎপত্তি হয় সেইটো হ'ল মা উগ্ৰতাৰা এনেকুৱা ভিন্ন ভিন্ন জেগাত 51খন শক্তিপীঠ আছে তাৰ ভিতৰত আমাৰ একটো কামাখ্যা মন্দিৰ তাৰপিছতে এইখন উগ্ৰতাৰা পীঠ বহুত শক্তিশালী পীঠ হয় মই ধুনীয়াকৈ পাৱাৰ কৰি গৈছে আপুনি যদি ইয়াতে আহি মই নিজেই প্ৰমাণ পাইছোঁ তাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ একচুৱেলি যদি শুদ্ধ মনেৰে কিবা বিচাৰে আপুনি 110% আপুনি প্ৰুফ পাবই আৰু ময়ো পাইছোঁ আৰু সেইকাৰণে এই মন্দিৰটোৰ লগত মোৰ বহুত মানে পুৰণা কানেকশ্যন হয় আৰু আপুনি আহিব এই মন্দিৰটোলৈ আৰু বহুতো ভক্ত আহে যোনে জানে সি আহিবই কাৰণ আপোনাৰ যদি শুদ্ধ মনেৰে কিবা এটা বিচাৰিছে ইয়াতে নোপোৱাৰ কোনো প্ৰশ্নই নাই 110% পাব খালি বস্তুটো আপোনাৰ প্ৰয়োজনীয় হ'ব লাগিব শুদ্ধ হ'ব লাগিব তেনেহ'লে পাব আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে মই সামৰিছোঁ কাৰণ মোৰ অফিচ আছে অলপ পিছত মই অফিচ যাব লাগিব তো অফিচটো মই ওচৰতে এই মন্দিৰটো ক'ত আছে মই এবাৰ লোকেশ্যনটো কৈ দিছোঁ এই মন্দিৰটোৰ আছে আপোনাৰ এইটো কি বুলি কয় উজান বজাৰত ইমান টাইম হেৰিটোৱে পাহৰিছিলোঁ এইটো আছে উজান বজাৰত আৰু উজান বজাৰত উগ্ৰতাৰা মন্দিৰ ইফালৰ পৰা আহিলে আপুনি বেলি ভিউৰ পৰাও আহিব পাৰে আপুনি ইফালে উলুবাৰী ছাইডৰ পৰা আহিব পাৰে বহুতকেইটা ৰাস্তা আছে আহক এই মন্দিৰত আৰু মাক দৰ্শন কৰক বাই বাই